অ দীপ দীপ ঘৰত আছেনে? ৰাকেশ দেখোন বহাচোন বহা বহা। অ ৰক্তিম আৰু নিয়ৰ দেখোন তহঁতো আছা নেকি? ক'বাই গৈছিলা নেকি? নাই এনেই এপাক আহিল। চাকৰি বাকৰিটো এইকেইদিন হোৱাই নাই, এনেই এইকেইদিন ঘৰত আছোঁ, এনেই এপাক আহিলোঁ। পিছে সেইদিনা যে তুমি আমাৰ ঘৰলৈ আহিছিলা, তোমাৰ চাকৰিটো ঠিকেই আছিল? সেইদিনা কি হৈছিল জানা তুমি? নাজানো, কোৱাচোন। ঠিক আছে শুনা, সেইদিনা হৈছিল যে ৰাকেশ চাহ আনিছো। চাহ নিছা নেকি? দে আছে। এইটো কি? ইয়াত কি আছে? বিস্কুট নেকি? বিস্কুট আছে। অফিচাৰ ছাৰে ফোন কৰিছে দেখোন। ছাৰ হৈছে ছাৰ। ঠিক আছে ছাৰ, হ'ব ছাৰ, ঠিক আছে। বান্দৰ কেকটো ক'ত দিলি তই? নহয় ছাৰ, মই আপোনাক কোৱা নাই। ছাৰ মই আপোনাক বান্দৰ বুলি কোৱা নাই। কি ছাৰ, মোৰ চাকৰিটো কাটি নিদিব? কাটি দিব নেকি ছাৰ? নহয় কাটি দিলাক ছাৰে। এতিয়া কি কৰোঁ মই? গম পালা মোৰ চাকৰিটো কেনেকৈ গ'ল? তোমাৰ চাকৰিটো তেনেকৈহে গৈছিল। মই এজন মানুহ চিনি পাওঁ, সি তোমাক চাকৰি দিব পাৰিব। তুমি পিছে তাৰ ফোন নম্বৰটো দিয়াচোন মোক। দে আছে লোৱাচোন। 934545685207। মই তেওঁক এটা ফোন কৰি চাওঁ। ছাৰ মই ৰাকেশে কৈছোঁ দে অঞ্চলিৰ পৰা। বিশেষ কাম নাই ছাৰ, মোক এটা চাকৰি লাগিছিল, আপুনি দিব পাৰিবনে? ঠিক আছে হ'ব ছাৰ, মই আজি আপোনাৰ ঘৰলৈ যাম। ছাৰ কেই বজাত? 5 বজাত। ঠিক আছে ছাৰ, 5 বজাত যাম মই। হ'ব ছাৰ, ঠিক আছে। ছাৰে কি ক'লে? ছাৰে মোক তেওঁৰ ঘৰলৈ 5 বজাত যাবলৈ কৈছে। এতিয়া মই যাওঁ দে। ছাৰৰ ঘৰটো এইটোৱে চাগে, এইটোৱে ছাৰৰ ঘৰ। মে আই কাম ইন ছাৰ? আহা ফাইলটো দিয়াচোন। ছাৰ ৰ'ব, দি আছোঁ ৰ'ব। তোমাৰ ঘৰ ক'ত? ছাৰ মোৰ ঘৰ চকৰ ওচৰত। চকটো ক'ত? ছাৰ মোৰ ঘৰৰ ওচৰত। নহয় বুৰ্বক, তোমাৰ ঘৰটো ক'ত? ছাৰ অঞ্চলিত মোৰ ঘৰ। ঠিক আছে বাৰু, মই তোমাক চাকৰি দিব পাৰিম, কিন্তু তাৰ আগতে মই তোমাক এটা ইণ্টাৰভিউ ল'ম, আৰু সেই ইণ্টাৰভিউটোত তুমি পাছ কৰিলেহে তুমি তোমাৰ চাকৰিটো পাবা। পাৰিবানে? পাৰিম ছাৰ। ঠিক আছে, মই তোমাক কিছুমান প্ৰশ্ন সুধিম, তুমি উত্তৰ দিব লাগিব। আচ্ছা, তুমি কোৱা, গছৰ ফল তলত কিয় পৰে? ছাৰ তলততো পৰবই, ওপৰত যে খাওঁ মানুহ নাই কায়ো। তুমি কোৱা, ABCD মানে কি? ছাৰ ABCD কানি কাবৰি হাগি দি একো নহয়। আচ্ছা, তুমি কোৱা, বেপাৰীৰ ফুল মিনিং কি? ছাৰ দৈন্ত বে খৈন্ত পা 29 আচ্ছা, তুমি এটা কথা জানানে, 100 গৰু মাৰিলে যে বাঘৰৰ মৰণ? জানো ছাৰ, সেইকাৰণে হয় 99টা, হয় 101টাহে গৰু মাৰিব লাগে। আচ্ছা, তুমি যে এই উত্তৰবোৰ কৈ আছা, তুমি এটা কথা জানানে, পাখৰিৰ সম্পূৰ্ণ অৰ্থ কি? জানো ছাৰ, পুতকাৰে পা ককৰা ককৰি। এইবাৰ আমি দুয়োটাই উল্টা উল্টি কথা ক'ম, তুমি পাৰিবানে? উল্টা উল্টি শব্দ? এইটো কেনেকৈ শব্দ ছাৰ? মানে মই হ'লে তুমি হ'ব, তুমি হ'লে মই হ'ব, এনেকুৱা আৰু। ঠিক আছে, আৰম্ভ কৰোঁনে? আৰম্ভ নকৰোঁনে? ৰ'বা, মই আৰম্ভই কৰা নাই। ছাৰ মই শেষে কৰিলোঁ। ৰ'বা, মই আৰম্ভ কৰাই নাই। নাই মই শেষে কৰিলোঁ। কি যে হ'ব ইয়াৰ লগত? কি যে নহ'ব ইয়াৰ লগত? চুপ থাক, বকি থাক। ইটো আৰম্ভ কৰি দিলে। ঠিক আছে, মই আৰম্ভ কৰোঁ। তুমি কোৱা, দিন, ৰাতি, সন্ধিয়া, আবেলি, হে ভগৱান, হে চৈতান। 1 মিনিট মনে মনে থাকা। 2 মিনিট বকি থাকা। তোৰ মোৰটো, আপোনাৰ ভৰি দুখন। তোমাক চাকৰি নিদিওঁ, তুমি যাব পাৰা। যা বুলি কৈছোঁ নহয়। বুলি কৈছোঁ নহয়। মই যাওঁ ইয়াৰ পৰা। কি যে হ'ব ইয়াৰ লগত? আৰু কিয় আহিছা তুমি? নহয় ছাৰ, মই ফাইলটো নিবলৈ আহিছোঁ। যা। আমাৰ দ্বিতীয় ভিডিঅ'ত আমি আপোনালোকক অলপমান ইণ্টাৰভিউ দিয়াৰ বিষয়ে অলপমান কাহিনী জ্ঞাপন কৰি লওঁ। আপুনি যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু
ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একদম নাপাহৰিব আৰু যদি কিবা আমাৰ ভুল হৈছে তেতিয়া আমাক কমেণ্ট বক্সত জনাই দিব থ্যাংকস ফৰ ৱাচিং Pull up the bass.